So hello friends, মোৰ এটা সাবস্ক্ৰাইবাৰে মোক প্ৰশ্ন কৰিছে কি এখন ড্ৰাইভিং লাইসেন্স কেনেকৈ ৰিনিউ কৰিব লাগে বা ড্ৰাইভিং লাইসেন্স কেনেকৈ ৰিনিউ কৰিব পাৰি। সো যদি আপুনি নাজানে আপোনাৰ ড্ৰাইভিং লাইসেন্সখন আপুনি কেনেকৈ ৰিনিউ কৰিব তেনেহলে মোৰ এই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। মই আজি আপোনাক ধুনীয়াকৈ বুজাই দিম কি আপুনি ড্ৰাইভিং লাইসেন্সখন কেনেকৈ ৰিনিউ কৰিব পাৰিব কম খৰচতে কম সময়ৰ ভিতৰত। তো বলক দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম চন্দন, আপুনি চাইছে অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেল। যদি আপোনাৰ ড্ৰাইভিং লাইসেন্সখন ৰিনিউ কৰিবলগীয়া হৈছে তো তেতিয়াহ'লে আপুনি এটা কাম কৰিব লাগিব কি আপুনি এটা কাম টোটেলি বন্ধ কৰি দিব লাগিব। মানে আপুনি দালালৰ ওচৰত যোৱাটো বন্ধ কৰি দিব লাগিব, কিয়নো যদি আপুনি দালালৰ ওচৰত যায় আপোনাৰ বহুত বেছি খৰচ হৈ যাব। যদি আপুনি দালালৰ পৰা বাচিব বিচাৰিছে তেনেহ'লে দালালৰ ওচৰত নাযাব, আপুনি ড্ৰাইভিং লাইসেন্সখন নিজে ৰিনিউ কৰিব। নিজে ৰিনিউ কৰিলে আপোনাৰ কম খৰচত হৈ যাব, যিখিনি মাত্ৰ অফিচিয়েলি খৰচ সেইখিনি খৰচতে হৈ যাব। তো দালালে ৰিনিউ কৰিব নিদিলে কি হয় জানেনে, যদি আপুনি আপোনাৰ লাইসেন্সখন দালালক ৰিনিউ কৰিব দিয়ে তো তেতিয়াহ'লে সেই দালালজনে কি কৰিব, আপোনাৰ যিখন ড্ৰাইভিং লাইসেন্স আছে এই লাইসেন্সখন ৰিনিউ কৰাৰ সময়ত আপোনাৰ যদি 500 টকা লাগে তো তেতিয়াহ'লে আপোনাক 1000 টকাৰ কথা ক'ব। 1000 টকা লাগিলে 1200 টকা 1500 টকা এনেকৈ ক'ব। তো ইমান বেছি পইচা খৰচ হৈ যাব আপোনাৰ যদি আপুনি ড্ৰাইভিং লাইসেন্সখন বেলেগক ৰিনিউ কৰিব দিয়ে বা এজন দালালক ৰিনিউ কৰিব দিয়ে। তো তেনেহ'লে আপুনি কি কৰিব, তো তেনেহ'লে আপুনি সেই ড্ৰাইভিং লাইসেন্সখন নিজে ৰিনিউ কৰিব লাগিব। তো নিজে ৰিনিউ কৰিবলৈ হ'লে আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্সখন নিজে লগত লৈ আপুনি RTO অফিচত যাব লাগিব বা DTO অফিচত যাব লাগিব। তো DTO অফিচত যাওক, আপুনি DTO অফিচত যাই এতিয়া কি কৰিব, এখন ফৰ্ম ল'ব। এখন ফৰ্ম পাই ড্ৰাইভিং লাইসেন্স ৰিনিউ কৰাৰ বাবে সেই ফৰ্মখন ল'ব। সেই ফৰ্মখন লৈ আপুনি কি কৰিব, সেইখন ভালদৰে ফিল আপ কৰিব বা তাত যি যি ডকুমেণ্টছ লাগে সেইখিনি ডকুমেণ্টছ দিব। বেলেগ ডকুমেণ্টছটো নালাগেই, আপোনাৰ যিহেতু লাইসেন্সখনত অলৰেডি আছে তো অৰিজিনেল লাইসেন্সখন আপোনাৰ লগত থাকিব লাগিব। আপুনি অৰিজিনেল লাইসেন্সখন লগত লৈ যাব, লগত আপুনি এখন ফৰ্ম ফিল আপ কৰিব লাগিব। তো সেই ফৰ্মখনত ফটো লাগিব, ফটোবিলাক আপুনি দিব লাগিব। তো যিখিনি লাগে সেই ফৰ্মখনত দিব। সেই ফৰ্মখনত সেইখিনি দিয়াৰ পিছত আপুনি এখন অনলাইন দোকানত যাব। অনলাইন মানে কি দোকান জানেনে, যিখন দোকানত আপুনি অনলাইন য'ত আপুনি পাৰে, অনলাইন দোকান বুলি কোনো কথা নাই, আপুনি য'ত পাৰে তাত আপুনি অনলাইন ছাবমিট কৰিব যাব। তাক অনলাইন ছাবমিট মানে অনলাইন এপ্লাই কৰি ল'ব লাগিব। প্ৰথমতে আপুনি অনলাইন এপ্লাই কৰিব। তো অনলাইন এপ্লাই কৰাৰ সময়ত আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্সখন স্কেন কৰি দিব লাগিব, আপুনি দিব লাগিব। তাত আপোনাৰ যিখন ফৰ্ম ফিল আপ কৰিছে সেই ফৰ্মখন ফিল আপ কৰি তাত দিব লাগিব। তো এই ফৰ্মখন ফিল আপ কৰি আপুনি তাত দিয়াৰ পিছত আপুনি সেইখন অনলাইন এপ্লাই কৰিব। তো এনেকৈ আপুনি অনলাইন এপ্লাই কৰি দিলে। তো অনলাইন এপ্লাই কৰাৰ পিছত আপোনাৰ এখন ৰিচিপ্ট আহিব। সেই ৰিচিপ্টখন আপুনি লগত ৰাখিব লাগিব। লগত ৰাখিব নালাগে, সেই ৰিচিপ্টখন আপুনি কি কৰিব লাগিব, সেই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। কিন্তু ৰিচিপ্টখন গাঁঠি দিয়াৰ আগতে এটা কাম কৰিব, আপুনি সেই ৰিচিপ্টখনৰ এটা ফটো ষ্টেট কৰি ৰাখিব। সেই ৰিচিপ্টখন বুলি কোনো কথা নাই, আপুনি যিমানবিলাক পায় আপুনি কাগজ ৰিচিপ্ট, আপোনাৰ ফিজ কটা ৰিচিপ্ট হওক, আপোনাৰ দ্বিতীয় চাইন কৰাৰ পিছত আপোনাৰ ফৰ্মখন, তো সেনেকৈ আপুনি গোটেইখিনি বস্তু আপুনি কি কৰিব, আপুনি এটা কপি আপোনাৰ লগত ৰাখি ল'ব আৰু এটা কপি দিব লাগিব। অৰিজিনেল কপিটো জমা দিব লাগিব আৰু আপুনি এটা ফটো কপি ৰাখি থ'ব আপোনাৰ লগত। মই এইকাৰণে ৰাখিব কৈছোঁ কি যদি আপুনি এইখন লগত ৰাখে, ধৰক আপুনিতো অকল দ্বিতীয়ত আপুনি এপ্লাই কৰিব নাযায় লাইসেন্সখন ৰিনিউ কৰিবৰ বাবে, তো তাত বহুত বেছি ৰিনিউ কৰিবলগীয়া থাকে। তো সেই ইমানবিলাক ৰিনিউ কৰিবলগীয়াৰ মাজত যদি আপোনাৰখন কিবা কাৰণত হেৰাই যায় বা কিবা কাৰণত বহুত বেছি লেট হয়, তেতিয়া আপুনি খবৰ ল'ব পাৰিব। আপুনি খবৰ ল'ব আপোনাৰ ধুনীয়া সহজ হৈ যাব আপোনাৰ লগত যদি আপোনাৰ বস্তুখিনি থাকি যায়। তো সেইকাৰণে আপোনাক কৈছোঁ কি আপুনি বস্তুখিনি লগত ৰাখি থ'ব। তো এতিয়া বুজি পালে আপুনি কি কি কৰিব লাগে, এইখিনি ৰাখি থ'লে অনলাইন এপ্লাই কৰিব। অনলাইন এপ্লাই কৰাৰ পিছত আপুনি এতিয়া RTO অফিচৰ ভিতৰত সোমাই যাওক। ভিতৰত সোমাই গৈ তাত বেলেগ মানুহক কোনো কথা নুসুধিব, আপুনি ডাইৰেক্ট যাব। আপুনি ডাইৰেক্ট গৈ তাত অফিচৰ মানুহৰ লগত কথা পাতিব, অফিচৰ মানুহক সুধিব এইখিনি কাম কৰিব লাগে, ক'ত কৰিব লাগিব। তো ক'ত কৰিব এইকাৰণে সুধিব দিছোঁ কি চববিলাক অফিচৰ নিয়ম বেলেগ বেলেগ, কামখিনি হয়তো একে কিন্তু চববিলাকৰ জেগা বেলেগ বেলেগ। তো সেইকাৰণে আপুনি ভিতৰত গৈ সুধিব তাৰে অফিচত কাম কৰা মানুহকে। কোনো মানুহে আপোনাক ক'ব পাৰে কি হয় মই এইখিনি কৰি দিম একেবাৰে কম খৰচত বা কম দিনৰ ভিতৰত কৰি দিম, আপুনি তাত ভুল নাযাব। আপুনি কম দিনৰ ভিতৰত কৰিব নোৱাৰে কোনো, আপোনাৰ নিজে কৰিলে আপুনি যিমান দিন সময় লাগিব বেলেগে কৰি দিলে সিমান দিন সময় লাগিব। তো সেইকাৰণে আপুনি সেইবিলাক কথাত আপুনি ভুল নাযাব, কম খৰচত কম দিনত অতি সোনকালতো সেনেকৈ আপুনি ভুল নাযাব। তো এনেকৈ ভুল গ'লে আপোনাৰ বিপদ হৈ যাব, বিপদ মানে বেলেগ বিপদ নহয়, আপোনাৰ পইচা বহুত বেছি গুচি যাব। মানে মই আপোনাক প্ৰথমতে কৈছোঁ আপুনি দালালৰ ওচৰত নাযাব। তো
তো আপুনি এতিয়া কি কৰিলে আপুনি ভিতৰত গৈ এইখিনি কাম কৰিলে দ্বিতীয় চহী ল'লে চহী লোৱাৰ পিছত আপুনি সেইখন এটা ফিজ কাটিব লাগিব সেই ফিজটো কাটি আপুনি য'ত ফিজ কাটিব লাগে আপুনি তাত ফিজটো কাটিব কাটি সেইখন জমা দি ধুনীয়াকৈ গুচি আহিব মুঠতে ভিতৰৰ অফিচিয়েলৰ কামখিনি গোটেইখিনি কৰি আপুনি জমা দি গুচি আহিব আৰু এবাৰ সুধি আহিব সিহঁতক সুধিব কি আপোনাৰ লাইচেন্সখন কেতিয়ালৈকে হ'ব তো এনে এটা আপোনাক অনুমান টাইম এটা দিব টাইমটো দি দিব আপুনি সেই টাইমলৈকে অপেক্ষা কৰক বা তাৰ আগতো আপোনাৰ লাইচেন্সখন হৈ যাব পাৰে তো আপুনি এইখিনি কৰাৰ পিছত আপুনি ঘৰলৈকে গুচি আহিল বা সিহঁতক সুধি অহাৰ পিছত আপুনি কেনেকৈ গম পাব আপোনাৰ যে লাইচেন্সখন হৈছে আপুনি লাইচেন্সখন কেনেকৈ গম পাব জানেনে এই যে আপুনি প্ৰথমতে এপ্লাই কৰোঁতে অনলাইন এপ্লাই কৰোঁতে প্ৰথমতে নহয় মানে আপুনি যিখন লাইচেন্স আপুনি ৰিনিউ কৰাৰ সময়ত যিটো এপ্লাই কৰিছে অনলাইন তাত যিটো আপুনি মোবাইল নম্বৰ দিছে বা আপুনি প্ৰথমতে এটা মোবাইল নম্বৰ দিয়া আছে তো সেই মোবাইল নম্বৰটোত আপোনাৰ এটা মেছেজ আহিব আপোনাৰ ড্ৰাইভিং লাইচেন্সখন এপ্ৰুভ হৈছে আপুনি ড্ৰাইভিং লাইচেন্সখন ল'ব পাৰে তো আপোনাৰ এতিয়া তেনেকৈ যেতিয়া মেছেজ আহিব তো তেতিয়া তাৰপিছত আপুনি লাইচেন্সখন কেনেকৈ ল'ব আপুনি তাৰপিছত কেনেকৈ ল'ব জানেনে আপুনি যিখন লাইচেন্স এপ্লাই কৰাৰ সময়ত বা আপুনি ফিজ কটাৰ সময়ত এটা লাষ্ট এমট্ৰণৰ ফিজ থাকে তো সেই ফিজটো যে আপুনি কাটিছে সেই ফিজটো কটাৰ পিছত আপুনি এখন ৰিচিপ্ট দিব সেই ৰিচিপ্টখন আপুনি অতি প্ৰয়োজন সেইখন আপুনি লগত ৰাখিব লাগিব সেইখন বুলি নহয় যিমানবিলাক ৰিচিপ্ট দিয়ে আপুনি সেইবিলাক লগত ৰাখি থ'ব তো সেই ৰিচিপ্টখন যেতিয়া আপুনি লগত ৰাখিব সেই ৰিচিপ্টখন ৰাখি আপোনাৰ লাইচেন্সখন এপ্লাই হোৱাৰ পিছত এপ্ৰুভ হোৱাৰ পিছত তো তেতিয়া আপুনি সেই য'ত আপুনি ফিজ কাটিছিল এণ্ট্ৰনত তাত গৈ ৰিচিপ্টখন দিব আপোনাক ড্ৰাইভিং লাইচেন্সখন দি দিব আপোনাৰ লাইচেন্সখন ৰিনিউ হৈ যাব তো এতিয়া ভালদৰে বুজি পালে আপুনি লাইচেন্সখন কেনেকৈ ৰিনিউ কৰিব বা কেনেকৈ ৰিনিউ কৰিব লাগে তো বাছ আজিলৈ ইমানে লগ পাম পুনৰ এটা নেক্সট ভিডিঅ'ত যদি ভিডিঅ'টো ভালদৰে বুজি পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি মোক কিবা সুধিব লগা আছে তলত কমেণ্ট বক্সত সুধিব পাৰে তো বাছ আজিলৈ ইমানে লগ পাম পুনৰ এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালদৰে গাড়ী চলাব